আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যু হৈছে এক হত্যাকাণ্ড এই কথা আমি মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছো মোৰ ভাল লাগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰ মানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচাৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত না যায় ইউনিভাৰ্চিটিত না যায় সায়েন্স মিউজিয়ামত না যায় কামাখ্যা মন্দিৰত না যায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া লৰাবিলাকে পঢ়িব নালাগিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে নমস্কাৰ বন্ধু বান্ধৱী সেমকানু মহন্ত জেলত কান্দি আছে সেমকানু মহন্তই আমাৰ জুবিন দাক খসাকৈ হত্যা কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মা আৰু সেমকানু মহন্তই খসাকৈ জুবিন দাক হত্যা কৰা হৈছিল এই মাত্ৰ আমাৰ সিএম মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ক'লে আপোনালোকে চাই ল'ব নিউজত ফুল ভিডিঅ' নচোৱাকৈ কোনো কমেণ্ট নকৰিব ফুল আপডেটটো আপোনালোকে চাই ল'ব আগতে আমাৰ হত্যাকাণ্ডক লৈ কথা এই মাত্ৰ উল্লেখ কৰিলে বা আলোচনা কৰিলে আমাৰ সিএম মামাই আপোনালোকে ভাবানে যে আমাৰ সেই দায়িত্বৰ জুবিন দাক যে হত্যা কৰিছিল সেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে কি সাজা দিবলৈ মানে ৰখি আছে মানে কেনেকৈ সাজা দিব লাগে ফাঁসি দিব লাগে মৰিয়াই মাৰিব লাগে আপোনালোকেতো কৈয়ে আছা মিডিয়াত কিন্তু আমি ন্যায়টো আগত বিচাৰি আছো যেনেকৈ কাম কৰি আছে আমাৰ মামাই তেনেকৈ আমাক ন্যায়টো অতি সোনকালে লাগিব ঠিক তেনেদৰে আমি ন্যায় বিচাৰি আছো এই মাত্ৰ পোষ্টমৰ্টম ৰিপৰ্টৰ কথা ক'লে আমাৰ মামাই কি কথা হ'ব কেনেকৈ হ'ব আৰু কোন তাৰিখে হ'ব এই মাত্ৰ আলোচনা কৰিলে চাই ল'ব ডিসেম্বৰ মাহত 17 মাসৰ আগে 8 তাৰিখে এইটো কাম কৰিব লাগিব সেমকানুক অতি সোনকালে শাস্তি দিব লাগিব এই মাত্ৰ ঘোষণা কৰিলে চাই ল'বা পোন প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালো যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু জুবিনদাৰ কাৰণে এটা জয় জুবিনদা বলে কমেন্ট লিখি দিব চাও বাৰু আমি আমাৰ সিএমে কি কথা ক'লে চাই লোৱা আৰু থাম্বনেলত দিয়া ডিম্পু বৰুৱা ডিম্পু দাক মানে মিডিয়াত গালি পাৰি আছে মানুহবিলাক যে জুবিনদাৰ কাৰণে ন্যায় বিচৰা নাই বিজেপিৰ দালাল পইচা খাইছে কিবা খাইছে এনেকুৱা উমুক তুমুক কথা কৈ আছে কিন্তু এনেকুৱা নহয় আমাৰ ডিম্পু দাই জুবিনদাৰ কাৰণে কিবা গছ ৰুইছে কিবা অলপ ভিডিঅ' বনাই আছে তো মানে আপোনালোকে দেখা নাই নেকি হেটাৰ্স থাকে বাৰু হেটাৰ্স এটো কৈ লাভ নাই জুবিন ডিম্পু দাক বহুত মানুহ গালি পাৰি আছে মিডিয়াত এটো মই ক'ব নখোজো এতিয়া আমাৰ মামাই কি কথা ক'লে আগতে এটো চাই ল'ব আগতে আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে MHC লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে
অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। চলি আছে, আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ।
সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতটো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছো মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই ভিডিঅ'টো দেখিলা আপোনালোকে এতিয়া মামাই কমটো কৰি থাকিব লাগিব জুবিনদাৰ ন্যায় মামাই দিব লাগিব হয় নহয় বাৰু মানে বিজেপি চৰকাৰে কৰিব লাগিব এইটো কাম যাতে আমি দালি চাউলৰ কথা পিছত হ'ব দালি তেলৰ কথা পিছত হ'ব মামাই আগত জুবিনদাৰ ন্যায়টো প্ৰচেষ্টা কৰিব প্লিজ সকলোৱে অনুৰোধ কৰিছে জুবিনদাৰ ন্যায়টো আগত কৰি দিয়ক দালি তেল পিছত হৈ যাব লাগিব অৰুণোদয় লাগিব দালি তেল সব লাগিব আমাক কিন্তু আগত আমাক ন্যায় লাগিব
থেংক ইউ নেক্সট আপডেট লগ পাম বাই বাই